গাইজ মই বিলাল আজি আহিলোঁ নতুন এটা ভিডিঅ' লৈ। আজিও ভিডিঅ'টো ব্লগ চিষ্টেম হ'ব। আজি আমি ব্ৰহ্মপুত্ৰৰ ওপৰেদি পাৰ হৈ যাম। কিহেদি পাৰ হ'ম আমি? ৰ'পৱে দি পাৰ হৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, ইণ্টাৰেষ্ট হ'ব ভিডিঅ'টো, বহুত ভাল লাগিব। ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো, আপোনালোকে চাই থাকক। এই বাহনখনত যাম আমি এতিয়া। এইটো বাহন নহয়, মোৰ মইনা হয়। তো আমি এতিয়া গৈ আছোঁ, ৰাস্তাত আছোঁ, আপোনালোকে দেখা পাইছে। গুৱাহাটীত বহুত দিন হ'ল যোৱা, কিন্তু এই ৰ'পৱেটো কিন্তু আজিলৈকে উঠা নাই। তো তুষাৰেও ক'লে উঠিম বুলি, ভাল লাগে বোলে উঠি কেনে। তো সেইকাৰণে ক'লোঁ ব'ল যাই ঘূৰি আহোঁ। আজি ৰবিবাৰো আছে আৰু ৰবিবাৰত ই ফ্ৰী থাকে। মোৰ ৰবিবাৰে অলপ কাম বেছি থাকে, কিন্তু ই বহুত ফ্ৰী থাকে। তো এতিয়া আমি পাই গ'লোঁ ৱাৰ্ড চিমেট্ৰি পাই গ'লোঁ। কি ধুনীয়া এটা দৃশ্য, ইয়াতেও বহুত মানুহ আহি থাকে, ভিডিঅ' চিডিঅ' বনাই থাকে, ভাল লাগে। এইখিনি এটা ইণ্টাৰেষ্টিং জেগা হয়, মজা জেগা, দেখা পাইছে কিচেনৰ হেৰি হয় ৱাৰ্ড চিমেট্ৰি। তো ফটফট গৈ আমি তাৰ পাহাৰৰ ওপৰেদি আমি দেখা পাইছে। ৰাস্তাটো অলপ বেয়া আৰু আমাৰ বাহনখন উঠেনে নাই ৰাস্তাত, সেইটোহে ডাঙৰ কথা। গাড়ীত আপোনালোকে দেখা পাইছে ৰাস্তাবোৰ কেনেকুৱা, পাহাৰৰ ৰাস্তাটো এই চাওক, ডেঞ্জাৰাছ ৰাস্তা। ভয়ংকৰ ৰাস্তা গাড়ীত, ইয়াৰ পৰা পৰি গ'লে সেইখিনি দেখাই দিয়ে অলপ। ইয়াৰ পৰা যদি আমি এবাৰ পৰি যাওঁ নহয়, খতম। তলত দেখা পাইছে গাড়ীত কেনেকুৱা। গাড়ীত আমি পুখুৰীৰ পৰা আপোনাৰ পাহাৰেদি নৱগ্ৰহ ৰোড ওলাই আহিলোঁ। আপোনালোকে দেখা পাইছে এই ৰাস্তাটো অলপ ভাল, উঠি যাওঁতে বেয়া, কিন্তু অলপ নামত থাকে আৰু মজা ৰাস্তা দেখা পাইছে। কোনফালে ওলালো আমি? ভেটেনাৰীৰ কাষেদি ওলাই গৈছোঁ না, দেখা পাইছে ভেটেনাৰী কেম্পাছ। এই গৰমখনত গাড়ীত যদি ক্ৰচিং কৰি যায় নহয়, কিমান যে বেয়া লাগে নহয়। ইফালে ৰ'দ দেখা পাইছে আৰু ইফালে ক্ৰচিং, বাপৰে বাপ। চাৰি চকাত যিখিনি মানুহ লৈ আহে সেইখিনিৰ কাৰণে টেনশ্যন নাই, কাৰণ ভিতৰত এচি চেচি আছে। আমাৰ নিচিনা এনেকুৱা মাৰ্চিডিজ লৈ আহিলেতো হৈ গ'ল আৰু। দেখা পাইছে কেনেকুৱা ৰ'দ, যিয়ে নহওক বেছি সময় ৰখিব লগা হোৱা নাই। তো আপোনালোকে ভিডিঅ'টো চাই আছে, বেছি সময় নালাগে আৰু পাই যাম আমি। অলপ সময় ভিতৰত তৰা ঘৰতো চাই সোমাই কিনে বহুত মজা লাগে। তৰা ঘৰটো দেখাই দিয়া এবাৰ, তৰা ঘৰ। ইয়াতেতো বহুত মজা মজা বস্তু আছে, ইয়াতেও আহি ভাল লাগে। এদিন আহিম আমি তৰা ঘৰ চাবলৈও আহিম। একচুৱেলি গাড়ীৰ ওচৰত থাকিলে বস্তুবোৰ দেখুওৱা নাযায়। এতিয়া বাহিৰৰ পৰা মানুহ বহুত আহি কেনে অলপ দেখাবলৈ চেষ্টা কৰিম আৰু দেখাই যায়। আকৌ চাওক গাড়ীত ক্ৰচিং হৈ গৈছে, এতিয়াতো গৰমখনত ক্ৰচিং হ'লে কেনেকুৱা লাগে অলপ আগত। তো বেছি সময় ৰখিব লগা নহ'ল, আমিও আহি চালোঁ আৰু চিগনেলটো পাই গ'লোঁ। এইটো পাই গ'লোঁ, এই চাওক পাই গ'লোঁ গাড়ী। তো আমি এইফালে ঘূৰি আহিব লাগিব কিজানি, কাৰণ ঘূৰি অহাৰ পিছতে ভিডিঅ'টো ভাল লাগিব, ইণ্টাৰেষ্ট লাগিব। বহুত মানুহ হৈছে। তো আমি পাই গ'লোঁ। এতিয়া আমি টিকেটটো ল'ম, টিকেটটো লোৱা নাই, গৈ আছোঁ। টিকেটটো লৈ কিনে ডাইৰেক্টলি ৰ'পৱেত উঠিম। বেলেগক মাতি আছে। তো এইয়া টিকেট হাউচ দেখাই দিয়া আছে আৰু এজন মানুহ আগত আছে, তাৰপিছত আমাৰ পালা, তাৰপিছত আমাৰ টিকেটটো ল'ম। এয়া তো এয়া আমাৰ টিকেট হৈ গ'ল। দুটাত 400 টকা অহা যোৱা, অহা আৰু যোৱা। তো এতিয়া আমি গৈ আছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। গাইজ আপোনালোকে দেখা পাইছে এইটোৱে ৰ'পৱে। এইয়া এটা আহি আছে, আমি ইফালেদি অলপ পিছত আমাৰো পালা আহি আছে, আমিও এনেকৈ পাৰ হৈ যাম। চেকিং হৈ গ'ল, এতিয়া আমি সোমাই যাই আছোঁ। বহিব লাগিব আমি এতিয়া অলপ সময়, কাৰণ বিজি আছে, ভয় লাগিব পাৰে। চাই থাকক ভিডিঅ'টো। ফাইনেলি আমাৰ ৰ'পৱে চালু হৈ গৈছে, আপোনালোকে দেখা পাই আছে। মোৰ বেয়া ফাটি আছে, মই সঁচা কৈছোঁ। মোৰ কিন্তু ভয় লগা নাই, মোৰ ভয় লগা নাই। মজা আৰু গমেই নাপায় আমি যে নদীৰ ওপৰেদি গৈ আছোঁ। ফালে দেখাই আছোঁ আপোনালোকক কেনেকুৱা লাগে। এইটো চোৱাৰ কাৰণে এতিয়া আমি ৰ'পৱেত উঠি আহিছোঁ। এইটো চাওক, কি মজা লাগে, কি মজা লাগে।
তো ই ৰাম ৰাম কৰি আছে, ভয় খাই আছে তুষাৰে। বহুত বেয়া ভয় লাগিছে সঁচা মইতো বহুত ভয় খাই আছে, সি ভয় পালে হয়। তো মোৰতো ভয় লগা নাই, এইটো নতুন যে ব্ৰিজ এটা হ'ব তাৰে পথবিলাক চবতকৈ এইটো ভাল লাগে। চাওক না, নদীৰ মাজত গছ গছনি পাহাৰৰ এটা হেৰে দ্বীপ, আৰু এই দ্বীপটোত অকলে থাকিব পাৰিলে ভাল লাগে। এতিয়া নদীত অলপ পানী বেছি আছে, অলপ পানী এতিয়া নদীত। এই চাউথপোষ্টত কলগছ বলি আছে। তো চাওক ইয়াৰ টেম্পাৰেচাৰ চেক কৰিছে তুষাৰৰ, ভয়তে পুৰা টেম্পাৰেচাৰ 95 হৈছে। 96 হৈছে নেকি? ইমান ভয় খোৱা ল'ৰা হৈছে, বহুত ভয় খাইছে। তো এইবিলাক ভয় কৰিব লগা একো নাই, ইয়াতে মানুহে উঠে, এইটো মানুহৰ কাৰণে বনাইছে, ভয় খাবলগীয়া একো নাই। দেখা পাইছে কোনো চব মানুহ বিন্দাছ আছে, কোনো ভয় খোৱা নদীৰ মাজত ঠাণ্ডা আছিলে, এতিয়া গৰম লাগি বেয়া গৰম লাগি যায়। ফাইনালে খুলি দিলে আমাৰ গেট। আমি গ'লো, জেগা ঘূৰিম, চাওঁ এতিয়া কি হয়। অলপ টাইম ৰখিম, ৰখি কেনে আকৌ গুচি যাম। মুঠতে 2টা বজাত গৈ আমি পাম আৰু। এতিয়া আমি অলপ উত্তৰ গুৱাহাটী ঘূৰিম গাইজ। উত্তৰ গুৱাহাটীখিনি আজি পুৰা ঘূৰি দিম, যিমান দি আছে আপোনাক চব দেখাম, চব ভিডিঅ'টো থাকক অকল বাছ। আমি ইয়াতে কিবা এটা খাওঁ, মানে ভোক লাগি আছে ন। বিলাল দা, মই কৈছোঁ ৰাতিপুৱাৰ পৰা মই একো খাই অহা নাই। সেইটো দোকানত গ'লো আৰু এটা দেখা পাইছে। তো বেক চাইডে গৈছিলোঁ আমি, তাতে গাড়ী ভাড়া ল'ব পাৰি ইয়াতে। ইয়াতে আপোনালোকে ইয়াতে মানে গুৱাহাটীৰ পৰা আহিলে উত্তৰ গুৱাহাটীত ইয়াতে ৰকবেৰ ওচৰত আপুনি বাইক ভাড়া পাই যাব। 1 ঘণ্টাত আপোনাৰ 400 টকা আৰু আধা ঘণ্টাত 200 টকা। বাইকেদি আপুনি ঘূৰি ফুৰিব পাৰে। তো যদি লাগে আপোনালোকে আহি যাব। আমি নল'লোঁ কাৰণ আমি ইমান সময় দেৰি নকৰোঁ, তাৰ বদলে আমি 400 টকাটো কিবা খাই ল'ম, তো সেইকাৰণে আমি নল'লোঁ। তো আমি এইটো পাৰত আহি বহুত গৰম লাগিছে, ঠাণ্ডা খাম বুলি ভাবিছিলোঁ কিন্তু নাখালোঁ। ইয়াৰ পৰা এটা খাই লওঁ বুলি ভাবিছিলোঁ, কিবা এটা মানে 70 টকাত এটা কি ল'ম, চালাড ল'ম, ফ্ৰুট চালাড ল'ম 70 টকা মিক্স। মানে তাতে আপোনাৰ আনাৰস থাকিব, মধুৰিআম থাকিব, আপেল থাকিব, তাৰপিছত আপোনাৰ ড্ৰাগন ফ্ৰুট থাকিব। ফাইনেলি আহি গ'ল আমাৰ ইয়াৰ এক প্লেটত 70 টকা। কিমান ডাঙৰ প্লেট চাওক, দুজনে খাই কিনে শেষ কৰিব নোৱাৰিম। তো গাইজ, উত্তৰ গুৱাহাটী এইটো পাৰৰ পৰা চাওক না, আমাৰ এই গান্ধী মণ্ডপ পাহাৰত যোনটো ঝাণ্ডা আছে ডাইৰেক্ট দেখা পায়। এইটো চাওক ডাইৰেক্ট এই পাহাৰত, এই গান্ধী মণ্ডপ পাহাৰৰ যোনটো ঝাণ্ডা দেখা পায় এইটো পাৰৰ পৰা। উত্তৰ গুৱাহাটী এইটো পাৰত আহি চাওক না, এই নাও, এজন মানুহে কি ধুনীয়াকে নাও চলাই যায়। চাওক না গাইজ, আমি উঠি অহা ৰকবৈ এতিয়াও চলি আছে ইয়াৰ নদীৰ ওপৰেদি। আমি সেইখন ৰকবৈতে উঠি আহিলোঁ, তো এতিয়াও চলি আছে। কি মজা এটা, মানে বেলেগ একো চাবলগীয়া নাই। অলপ নদীৰ পাৰতে ৰৈ গ'লোঁ কাৰণ যিহেতু গৰম আৰু ধুনীয়া এটা বতাহ দি আছে, তো ভাল লাগি আছে। সেইকাৰণে অলপ নদীৰ পাৰত ৰৈ আছোঁ, কাৰণ আমি 1:30 বজাত আকৌ যাব লাগিব। এটা ৰকবৈ আছে 1:30 বজাত যাব, তো সেইকাৰণে অলপ নদীৰ পাৰতে ৰখি গ'লো আমি। কেনেকুৱা লাগিছে কৈছোঁ? ভালে লাগিছে, চাব লগা ভাল লাগিল চাই কিনে। বেলেগ একো নাচালোঁ আৰু নদীটোৱে পৰা কি ধুনীয়া লাগে চাওক, গুৱাহাটীৰ চিটিটো ইমান মজা লাগে। তো আহি আমি পায়ে গ'লো। আমাৰ স্কুটিটো এই ছটা হাতীৰ ওচৰত। তো গাইজ ফাইনেলি আমি গুচি আহিলোঁ
ভালে মানে এতিয়া গ'লো ভালে মানে আহিলো ভালে ভালে গ'লো আৰু ভালে ভালে গুচি আহিলো। আৰু কথা কোৱা ইমান গৰম তো চাওক ৰ'দত কিমান ঘামি গৈছো আৰু এনেকুৱা ৰ'দ দিছে গৰম দিছে ক'ব নোৱাৰি আৰু মাথা আপোনালোকক পানী ভাষাত প্ৰকাশ কৰিব নোৱাৰি। তো গতিকে ভিডিঅ'টো কেনেকুৱা হ'ল চাই আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আগলৈকে আমি এনেকুৱা ভিডিঅ' আৰু আপলোড দি বনাই থাকিব থাকিব পাৰোঁ। পাৰো আপোনালোকে ধন্যবাদ। মৰম চেনেহ